এইটো হ'ল অসমৰ সকলোৰে পৰিচিত নগাঁও পেপাৰ মিল, যিটো জাগিৰোডত অৱস্থিত। এই পেপাৰ মিলটো বৰ্তমান অতীত হ'বলৈ গৈ আছে, কাৰণ ইয়াৰ ঠাইত নিৰ্মাণ হ'ব ৰতন টাটাৰ দ্বাৰা পৰিচালিত ছেমিকণ্ডাক্টৰ উদ্যোগ। তাৰ ফলত অসমৰ বহু যুৱ-যুৱতী ইয়াত সংস্থাপন লাভ কৰিব। এই ছেমি উদ্যোগটোৱে অসমলৈ এটা নতুন অৰ্থনৈতিক গতি সলাব। তাৰ পৰা অসমৰ বহুত উন্নতি হ'ব। জানিব পৰা মতে ইয়াত ৩৫,০০০ৰ পৰা ৪০,০০০ পৰ্যন্ত নতুন যুৱ-যুৱতীৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বহুতো সহযোগিতা আছে। বৰ্তমান নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ ফলত অসমৰ বহুত নিবনুৱা যুৱক-যুৱতীৰ উন্নতি হ'ব বুলি আশা কৰিলোঁ।